Morigaon আৰক্ষীৰ জালত পুনৰ 4জন চাইবাৰ অপৰাধী ভুৱা পান কাৰ্ড ভুৱা আধাৰ কাৰ্ড বনাই বিভিন্ন বেংকৰ একাউণ্ট খুলি নাম সলনি কৰি লৈছিল লাখ লাখ টকাৰ লোন। এবাৰ মৰিগাঁও বৰচনা আৰক্ষী থানাৰ অন্তৰ্গত বুৱালগুৰি উদকাটি লগতে লাহৰিঘাট থানা মোৰাবাৰী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী। গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন হৈছে মফিদুল ইছলাম, সাদ্দাম হুছেইন, মুস্তাক আহমেদ ৰাণা আৰু মাছিদুৰ ৰহমান। ইয়াৰে মুস্তাক আহমেদ ৰাণাই এক্সিছ বেংকত কপিল শৰ্মা নামেৰে একাউণ্ট খুলি লাখ লাখ টকাৰ লোন লৈছিল। এই অপৰাধী কেইজনে গুগলত GST মাষ্টাৰ ৱেব চাৰ্চ নামৰ এটা পৰ্টেলৰ সহায়ত পান আধাৰ কাৰ্ড সংগ্ৰহ কৰি বেংকত কোনো ব্যক্তিৰ নামত একাউণ্ট খুলি লাখ লাখ টকাৰ লোন লৈ আহিছিল। যোৱা নিশা মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে অপৰাধী কেইজনক। কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো। আমাৰ মৰিগাঁও পুলিচৰ যিবিলাক চাইবাৰ ফ্ৰডষ্টাৰ এইবিলাকৰ বিৰুদ্ধে যিটো অভিযান সেইটো নিৰৱচ্ছিন্নভাৱে চলি আছে আৰু ইতিমধ্যে আপুনি গমেই পায় আজি প্ৰায় 10-12 দিনমান আগত আমি ডাঙৰ গেং এটা ধৰিছিলোঁ, 14জনীয়া গেং। তাৰপিছতো আমি এতিয়ালৈকে 4-5জন আৰু ধৰিলোঁ, ইনক্লুডিং ওৱান আধাৰ এনৰলমেণ্ট অপাৰেটৰ নগাঁৱৰ জুৰিয়াৰ পৰা ধৰি আনিছিলোঁ। এতিয়াও আমাৰ পুলিচ কাষ্টডিত আছে মৰিগাঁৱত। আৰু যোৱা নিশা আৰু আমাৰ বৰচলা আৰক্ষী আৰু জাগিৰোড আৰক্ষী আমি সকলোৱে লগ লাগি পেলাই 4জনকৈ আমি আকৌ পুনৰ এনেকুৱা অপৰাধী আমি ধৰিছোঁ, যিসকলে নেকি ভুৱা তথ্য দি পেলাই ফ্ৰডুলেণ্টলি বেলেগ মানুহৰ নামত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা তেওঁলোকে লোন লৈছিলে। এক্সিছ বেংক আছে, এয়াৰটেল ডিজিটেল পে'মেণ্ট বেংক, আৰু আপোনালোকে দেখিব যে যিকেইটা আমি মানুহক আমি এৰেষ্ট কৰিছোঁ প্ৰত্যেকৰ এগেইনষ্টতে আমি এভিডেঞ্চ আমি গোটাইছোঁ আৰু যিকেইজন আজি ধৰিছিলোঁ তেওঁলোকক ইতিমধ্যে আমি ফৰৱাৰ্ড কৰিম আৰু আমি ৰিমাণ্ডত ল'ম। নামকেইটা মই কৈ দিছোঁ: মফিদুল ইছলাম, সাদ্দাম হুছেইন বৰচলা এৰিয়াৰ, মুস্তাক আহমেদ ৰাণা আৰু মাছুদুৰ ৰহমান এওঁলোকৰ লেংৰিবুৰী মইৰাবাৰী এৰিয়া। ইয়াৰ ভিতৰত মুস্তাক আহমেদ ৰাণা যিগৰাকী আছে, এই মুস্তাক আহমেদ ৰাণাক 2022 চনতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁৰ পৰিয়ালৰ ককায়েক ভায়েক এইবিলাকক ইতিমধ্যে আৰক্ষীয়ে এনেকুৱা গোচৰতে আটক কৰিছিলে আৰু এৰেষ্ট কৰিছিলে। এই মুস্তাক আহমেদ ৰাণাৰ যিবিলাক আমি এভিডেঞ্চ গোটালোঁ, দেখিলোঁ যে এওঁ এক্সিছ বেংকত কপিল শৰ্মাৰ নামত পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট বনাই পেলাই প্ৰায় 2 লাখতকৈ অধিক লোন লৈছে, মানে 2 লাখতকৈ অধিক ক্ৰেডিট কাৰ্ডত তেওঁ লোন লৈছে। আৰু ইতিমধ্যে আমাৰ সোধপোছ চলি আছে, ডিটেইলছ আমি আৰু পাম। ইয়াৰ কেনেকৈ সম্ভৱ হৈছে মুস্তাক আহমেদ ৰাণা কেনেকৈ কপিল শৰ্মা হৈ গ'ল, মানে কেনেকৈ সম্ভৱ কেনেকৈ হৈছে? মুস্তাক আহমেদ ৰাণা মই আগতেই কৈছোঁ আপোনালোকক যে ইয়াতে কিছুমান পেন নাম্বাৰ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।